ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতৰ নেতৃত্বত আজি জল জীৱন যি মিছন আঁচনি সেই আঁচনি এটা এটাকৈ সম্পূৰ্ণ হোৱাৰ দিশত আহিছে এটা এটাকৈ ছাকচেছ এটা ৰিজাল্ট আমি পাবলৈ সক্ষম হৈছে ৰাইজে বিশুদ্ধ পানী পাবলৈ এতিয়া আৰম্ভ কৰিছে গতিকে ৰাইজৰ মাজত এতিয়া এটা ভাল এটা চৰ্চা হৈছে আৰু ৰাইজৰ মাজত এটা হোৱা দোৱা লাগিছে যে আমাৰ এতিয়া বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হৈছে তাৰ কাৰণে ৰাইজে আজি দলে বলে ওলাই আহিছে ওলাই আহি এই আঁচনিৰ আমাৰ সন্মানীয় ইউজাৰ কমিটিৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী ৰাইজ সকলোৱে আজি আনন্দৰ এটা দিন বুলি তেখেতসকলে ওলাই আহিছে গতিকে আজি এই আঁচনিত উদ্বোধন কৰা সময়ত আমাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ হাতেৰে এই আঁচনিখন মুকলি কৰিছে তেখেতলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লোকেল MCLA সন্মানীয় দিলীপ বড়ো ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই আঁচনিটো সম্পূৰ্ণৰূপে চোৱা চিতা কৰা আমাৰ ডিপাৰ্টমেণ্টৰ বিষয়াসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতসকলে এই আঁচনিটো সম্পূৰ্ণ কৰাৰ দিনেই ৰাতিয়েই এই আঁচনিৰ কি সমস্যা আছে সেইটোৰ বিষয়ে তেখেতসকলে এটা এটাকৈ আজি সম্পূৰ্ণ কৰাৰ সদায় এটা ভূমিকা গ্ৰহণ কৰিছে গতিকে তেখেতসকলক আমি শলাগ ল'ব লাগিব ধন্যবাদ দিব লাগিব কাৰণ পানী হ'ল মানুহৰ জীৱন যি ব্যক্তিয়ে ভাল পানী খাব তেখেতৰ জীৱন সুন্দৰকৈ গতি কৰিব গতিকে ভাল পানী খোৱা ব্যক্তিসকলৰ বেমাৰ আজাৰৰ পৰা মুক্তি পাব গতিকে আজি ৰাইজে ভাল পানী পাবলৈ আৰম্ভ কৰিছে ৰাইজক মই অনুৰোধ জনাম এই আঁচনিটো আজি চৰকাৰে ৰাইজক গোটাই দিয়া হৈছে এই সম্পত্তি আজিৰ পৰা ৰাইজৰ হ'ব গতিকে ৰাইজক মই অনুৰোধ জনাইছে ৰাইজে যাতে এই আঁচনি সম্পত্তিটো নিজৰ বুলি ভাবি সদায় চোৱা চিতা কৰা তেখেতসকলে যত্ন কৰিব মোৰ সেইটোৱে অনুৰোধ সেইটো টোটেল টকা কিমান আছিলে 1.82 গতিকে এই আঁচনিত টোটেল হাউচ হোল্ড আমাৰ 400তকৈ অধিক হাউচ হোল্ড পাবলৈ সক্ষম হৈছে গতিকে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজে পাই আছে ইতিমধ্যে 3 মাহ আগৰ পৰাই ট্ৰায়েল চলি আছিলে 3 মাহ আগৰ পৰাই ট্ৰায়েল চলি আজি 3 মাহৰ পিছত এটা বিশ্বাস আহিল যে সেইটো আমি ৰাইজক গোটাই দিব পৰা এটা অৱস্থা হ'ল যে ৰাইজক আজিৰ পৰা আমি এইটো সম্পূৰ্ণৰূপে গোটাই দিয়াৰ এটা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আজিৰ পৰা ৰাইজে নিজৰ সম্পত্তি বুলি স্বীকৃতি পাইছে গতিকে ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লোকসভা নিৰ্বাচনত ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ BTC অঞ্চলত দুটা লোকসভা সমষ্টি আছে এটা কোকৰাঝাৰ ST সমষ্টি আৰু এটাটো দৰং ওদালগুৰিত ইতিমধ্যে চবে চৰ্চা কৰিছে আৰু আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিছে যে কোকৰাঝাৰ সমষ্টিটো UPPL BJP আৰু AGP NDAৰ প্ৰাৰ্থী থাকিব আৰু ওদালগুৰিটো NDAৰ প্ৰাৰ্থী থাকিব গতিকে আমাৰ অসমত এতিয়া খুব সুন্দৰভাৱে আমি BJP UPPL AGPৰ NDAৰ প্ৰাৰ্থীবিলাক জয়যুক্ত হোৱাৰ এটা ভাল এটা আমি আশা কৰিব পাৰোঁ মানে দুখন আসনত খেলিব দুখন আসন এতিয়াও ফিক্স হোৱা নাই কোনো দুখন আসনত খেলিব তিনিখন আসনত খেলিব এতিয়াও সম্পূৰ্ণৰূপে আলোচনা এতিয়াও হোৱা নাই গতিকে খেলিব আৰু আমি যে জিকিম সেইটো খাটাং থ্যাংক ইউ मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडे र'डजों नांजाबनाय गोजोनपुरि रयेल एनफिल्ड शोरूमनि गोजौआव थानाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्स बेखेवदों बे आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ 10+2 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन क'क्राझार सहरनि गोजोनपुरि एबा गांजिमा बाजारजों नांजाबनाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'लजि फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं OT टेक्निशियान ICU टेक्निशियान रेडियोलजि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन
लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM इनस्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन।